কি খবৰ আপোনালোকৰ ভালে আছেনে বাৰু মোক বাৰু আজি কেনেকুৱা লাগিছে নিশ্চয় কৰবাত যাম যেন লাগিছে নহয়নে হয় মই আজি যাবলৈ ওলাইছোঁ আমাৰ দাদা আৰু বৌৰ আঠমঙলা খাবলৈ আপোনালোকৰ বাৰু এইটো নিয়ম আছেনে আমাৰ পিছে অসমীয়াসকলৰ আছে দেই এয়া আমাৰ গাড়ী আহি ৰেডি আমি এতিয়া সকলো ধুনীয়াকৈ উঠি ল'ম দাদাই বেগটো গাড়ীত উঠাই দিলে দেখিছেনে গাড়ীত কিমান বোকা এয়া আমি সব উঠি ল'লোঁ একেবাৰে আৰু যাবলৈ ৰেডি গৈ আছোঁ পুৰা এয়া ৰাস্তাটো অলপ দেখাই দিছোঁ আৰু বৰষুণ দি আছে কিনকিনীয়াকৈ আহি আমি এয়া বৰপথাৰ তিনিআলি পালোহি ইয়াতো একদম বৰষুণ কিনকিনীয়াকৈ দিয়ে আছে দাদাই মিঠাই আনিবলৈ গৈছে সেইকাৰণে ইয়াতে অলপ ৰৈ দিছোঁ আৰু অলপ গ'লে আমি সৰুপথাৰ পাম আপোনালোকক সৰুপথাৰো বাৰু দেখুৱাই দিম অকণমান এয়া দেখিছেনে সৰুপথাৰটো কিমান বৰষুণ একদম বৰষুণৰ মাজে মাজে আমি আহি আছোঁ অকণমান দেখাই দিছোঁ আৰু সৰুপথাৰ টাউনখন গাড়ীৰ ভিতৰৰ পৰাই ধুনীয়া পিছে দেই অৱশেষত আমি বৌঘৰ পালোঁগৈ এয়া ভণ্টিয়ে বেগটো লৈ গৈ আছে ইয়াতে আমাৰ কিছুমান নীতি নিয়ম কৰা হ'ব আপোনালোকক দেখুৱাম ধুনীয়াকৈ চাই যাব এয়া প্ৰথমতে দেউতাকক মান ধৰা হৈছে আমাৰ অসমীয়াত ইয়াক মান ধৰা বুলি কোৱা হয় ইয়াৰ পাছতে কইনাৰ মাকক মান ধৰা হৈছে তেওঁলোকেও ধুনীয়াকৈ মৰমতে দৰা কইনাক এজোলোকা আশীৰ্বাদ দিছে ইয়াৰ পাছতে এয়া কইনাৰ ডাঙৰ পেহীয়ে তেওঁ ধুনীয়াকৈ আশীৰ্বাদ দিছে আৰু লগতে এটি মৰমৰ উপহাৰো আগবঢ়াইছে দুয়োলৈকে তাৰ পাছতে এয়া তেওঁলোকৰ সৰু পেহীয়েককো মান ধৰা হৈছে তেওঁ কিবা এটা মৰমতে আগবঢ়াইছে এয়া আকৌ আমাৰ বৌৰ বৰমাক হয় আৰু এগৰাকী এয়া বৰমাক তেওঁলোককো মান ধৰা হৈছে আৰু এগৰাকী বৰমাক আছে আমি তাতো মান ধৰিবলৈ যাম এয়া আকৌ কইনাৰ বায়েক হয় তেওঁকো ধুনীয়াকৈ মান ধৰা আমাৰ হৈ গৈছে এয়া আমাৰ বৌৰ আন এজন বৰ্তা আৰু বৰমা তেওঁলোককো মান ধৰিবলৈ গৈছে বৰ্তায়ো ধুনীয়াকৈ দুয়োকে আশীৰ্বাদ দিছে আৰু এয়া বৰমা এই বৰমায়ো দুয়োকে ধুনীয়াকৈ আশীৰ্বাদ আৰু মৰমৰ টোপোলা এটি আগবঢ়াইছে দুয়োলৈকে ইয়াৰ পিছতে আমাৰ সকলোৰে খোৱা বোৱা হৈ গ'ল আৰু খোৱা বোৱাৰ শেষত এয়া আমাৰ ফটো আৰু চেলফি পৰ্ব চলি আছে ধুনীয়াকৈ সকলোৱে ফটো মাৰিছে চেলফি মাৰিছে ভিডিঅ' কৰিছে সকলো হৈ আছে আমাৰ যাবৰো সময় হ'ল সকলোৱে ফটো ভিডিঅ' কৰি আৰু এয়া যাবলৈ ওলাইছোঁ আমাক আগবঢ়াই দিবলৈ আহিছে সকলোৱে এয়া ধুনীয়াকৈ ধানো পকিছে দেখিছেনে আমাৰ গাড়ীও ৰেডি হৈ আছে সকলোৱে আমাক আগবঢ়াবলৈ এয়া ৰাস্তা কাষলৈ ওলাই আহিছে ধুনীয়াকৈ আমিও আৰু গাড়ীত উঠি ল'লোঁ এয়া সকলোকে বাই বাই কৰি আমিও আৰু ঘৰলৈ যাবলৈ ওলালোঁ এতিয়া আমি ঘৰলৈ আহি আছোঁ এয়া ৰেল লাইনৰ কাষে দেখিছেনে আকাশখনো যে কিমান ধুনীয়া হৈছে আগবেলা বৰষুণ আৰু এতিয়া ধুনীয়া ৰ'দ বাৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এটি লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই